হাই ফ্ৰেণ্ড, ৱেলকাম টু ইউটিউব টু মাই বেক চেনেল। তো মই এতিয়া উঠিলোঁ, কেইটা বাজিল? 6টা বাজিল। তো আজি 5টা বজাত নুঠিলোঁ দিয়ক, কাৰণ মই কলেজ যাম বুলি ভাবিছিলোঁ, কিন্তু কলেজত নাযাওঁ। মা ভাইটি দুটা যাব, সেইবিলাকত থাকে ন, তো তাত যাব। মোৰ কাহ হৈছে, ৰস খাব দিছিল, খোৱাই নাই, খাম ৰ'ব এতিয়া। মৰি চৰি তুলাই নিলাক, তুলি কিনে আজি মাইটো নাথাকে, মই অকলে থাকিম। আজি মই ভাবিছোঁ চাদৰ এখন গুঠিম, তো আপোনালোকে দেখাম, চাই থাকক কেনেকৈ গুঠোঁ। অলপমান বেলেগকৈ গাঁঠিম আৰু আজি। মই গাঁঠা বহুত আছে, কাপোৰ চিলাব আছে, মই একোৱেই কৰা নাই। মোৰ বেমাৰ হৈছে, কিন্তু ডক্টৰখানত যাম বুলি ভাবি আছোঁ, কিন্তু যোৱাই নাই। যাম, সময় পালে কেতিয়াবা যাম, কিন্তু কালি মই কলেজ যাব লাগিব। মানে এইখন কিতাপ আনিছিলোঁ, এইখন চাওকচোন, এইখন হৃদয়ৰ সংলাপ আনিছিলোঁ, পঢ়া অলপ বেছি গোটেই পঢ়াই নহ'লে এক্সাম আছে না, এক্সামৰো পঢ়িব লাগে। তো দিব লাগিব, 1 তাৰিখতে দিব লগা কথা আছিল, কিন্তু আজিতো 16 তাৰিখে, 17 তাৰিখ আছিল, কিন্তু দেৰি নাই, গম পাইছে না। তো আজি কালি দিব লাগিব, আজি নাযাওঁ, আজি ঘৰতে থাকোঁ। কাম আছে, কাম চাম কৰি কিনে মই আপোনাক দেখাই আছোঁ দেই। একদম মই যদি তোলাই দেখিছেনে, মই বাগান দিছিলোঁ, উঠি মুখ খান ধুলোঁ, চাহ খালোঁ, কি আৰু পকা পিঠা আপোনালোকে কিবা বুলি কি কৈ নাজানো, কিবা পকা পিঠা বুলি খালোঁ। খাই কিনে এতিয়া কাম কৰোঁ, কাম চাম কৰি কিনে ঘৰ সাৰো, মুচোঁ, তাৰপিছত আৰু কিবা কৰিম, দেখাই আছোঁ হয়নে। মাক একদম কাম চাম কৰি গা পা ধুই আহিলোঁ। তো মায়ে গ'ল এতিয়া, তাৰপিছত মই ভাইটিক গ'লে মধুৰিআম কেইটামান 6টামান দিলোঁ, লগো আছে না তাৰ, সিহঁতৰ লগত ভাগে পকাই খাব আৰু কি হৈছে, মধুৰিআম পাৰিব গৈছোঁ, গম পাইছেনে। তাতে কি বা পকাতে কামুৰি দিলে ভৰিখনত, ইমান ফুলিছে আঙুলিটো, ভিয়াই আছে। তো মই যিটো পাৰিছোঁ 7টামান 6টা ভৰি নাংগে ন মধুৰিআম, তো দিলোঁ 6টামান, আৰু এইটো আছে, সেইটো খাম মই। কাঁচা ৰাখছোঁ, মই বাকলিটোৱে খাওঁ, মই গুটিটো নাখাওঁ, তো বাকলিটো আৰু খাওঁ আৰু মই কাটিম বুলি কৈছোঁ ন, কিন্তু মই এতিয়া অলপমান শুম, কাৰণ মই কালি ৰাতি খোৱাতে দেৰি হৈ গ'ল, কিবা টেনশ্যনৰ কাৰণে হোৱা নাছিলোঁ। তো এতিয়া অলপ শুম, মানে গাটো টোপনি লাগছি, মানে চাদৰ গাঠিম আজি, গাঠিম বুলি কৈছিলোঁ, একদম ইচ্ছা আছে গাঠা, কিন্তু গাঠিম বুলি ক'লিতো নহয়, মোৰ এক্সাম আছে ন, এক্সামটো মেইন, কামটোতো পিছত কৰিব পাৰিম, এক্সামটোৰ কাৰণে পঢ়িব লাগিব, পঢ়িব আছে, তো পঢ়িম, পঢ়াটোৱে দেখাম আজি আপোনালোকক। তাৰকাৰণে চৰি, একচুৱেলি চৰি, বহুত মানে ক্ষমা খুজিছোঁ মই ভিডিঅ'টো মানে কিবা বনাম বুলি কৈ নবনালোঁ, তাৰকাৰণে চৰি। কিন্তু মই পঢ়িম, পঢ়াটো দেখাম, কিন্তু এতিয়া মই মধুৰিআমটো খাম, খাই কিনে মই অকণমান শুই কিনেহে মই আপোনালোকক পঢ়াটো দেখাম। মানে কিবা কিবি মোৰ টাইপিং, কিবা লিখিব আছে আৰু প্ৰশ্নৰ উত্তৰ হেৰি স্কিলত। তো গৰমটো কিন্তু বহুত বেছি দিছে দিয়ক, একদম মানে ৰ'দে ৰ'দ। এই গৰমত না ক'তো যাবলৈ মন নাযায়, বুজিছেনে। কলেজ কাৰণে যোৱাই নাই মই, আমাৰ ক্লাছো নাই কৈছে, কিন্তু কলেজ আজি যাব লগা একদমে ইম্পৰ্টেণ্ট কাম আছিল, কিন্তু মা নাই নে কেনে গ'লোঁ। কিতাপখন কালি দিব যাব লাগিব, নহ'লে চালোঁ যে মই গালি কাম কৰিব, কি কৰি লাগিব, মই কাম লাগিব, কিবা বেমাৰ হ'বলৈ আৰু উপায়তো নাই, কলেজ যোৱাই নাই, সেইকাৰণে কালি যে কিতাপখন দি আৰু আপোনালোকৰ খবৰ পাতি কাৰণে গৰমত চবৰে খবৰ অলপ বেয়াই থাকে, গৰমৰ কাৰণে বেয়া থাকিলে চলি থাকিব লাগিব মানুহ ন, যেতিয়ালৈকে ভগৱানে ওপৰত নিয়ে। ভাল কাম কৰি যাব অকলে, ময়ো যাম, যিমান কৰোঁ ইমান, মানে যিমান পাৰোঁ সিমান চেষ্টা কৰিম। মই কথা হ'ল বস্তুটোত কওঁ না, কেতিয়াবা ভুল লাগি যায়, বুজিছেনে, সেইকাৰণে বেয়া নাপাব দিয়ক। আৰু দিব গ'লোঁ, আজিতো 16 তাৰিখ, কালিতে গ'লোঁ, তো ঘৰত চাৰিম কি যাওঁ, আজি গ'লোঁ। মই ধুনীয়াকৈ জেতুকা চেতুকা এটা কথা যেনে মন্দিৰত মেলি থৈ দিছোঁ, মানে ইয়াতো পৰি থাকিব নহ'লে খুৱাই যাব ন। তো মই গা চা ধুই ধুনীয়াকৈ একদম ৰেডি, কাপোৰ চাপোৰ পিন্ধি ৰেডি নামত যাবলৈ। তো গা পা ধুলোঁ, তো আজিৰ কাৰণে বাই বাই, টাটা, আৰু কালি লগ পাই আছোঁ, কালি তেওঁলোকে চব দেখাই আছোঁ, ঠিক আছে। মই খালোঁ, তেনেকৈ খালোঁ আৰু এইবিলাক। তো মানে ৰাতিপুৱাটো ভাবিছোঁ আৰু বেয়া মানে কি খুঁজছোঁ, মই নালাগে কিবা চুলা লাগে মুচি কিনে ৰবাব টেঙা পাৰিম, তো পাৰি কাটিম, মানে বাই নিব দিছে, তো তাই লৈ যাম, তাৰ জেতুকা চিঙি গাছতো দেখাম, জেতুকাটো আমাৰ ঘৰৰে জেতুকা, তো লৈ যাম বাক লাগি। তো আজি নাম আছে আমাৰ ইয়াত, আমাৰ মন্দিৰ নাম আছে, নাম ধৰিব লাগিব, মাতো নাই, ছাগলী আনিব, ছাগলী আনি কিনে বান্ধি চালি যাম। তো চাই দিয়ক অকণমান দেখাব বেছি অকণমান আছে ওচৰ কথা জিগি দেখছি না, এই চবতো নাই কাটি নিবা দুটা নিবা গিলি টেঙা ডাঙাৰীয়ে নাই, সেনেকৈ খাব হয়ে নাই, কিন্তু ধুনীয়া খাম এইটো কালি। আৰু চোতাল তোলে চোতাল সাৰি ধুনীয়া কৰি থলোঁ একদম। তো এতিয়া মই গা ধুম, তাৰ আগত হেৰি কৰিম, কি জেতুকা চিঙিম, দেখাই আছোঁ, মই পাত ছিঙি আছোঁ। নহয় মানে কি জানা, পাত চিঙি দুখন হাতেৰে চিঙিব লাগিব। তো মোবাইলটো মই হাত ধৰি আছোঁ, মইতো বেলেগ বস্তু নাই, তাতে থৈ দিছোঁ, চিঙি আছোঁ, সেনেকৈ বেলেগ কোনোবা এটা থৈ বেলেগ কথা। তো চাই থাকচোন, যিমান পাৰোঁ চেষ্টা কৰিছোঁ, মই কেনেকৈ চিঙি আছোঁ। এয়া মানে আমাৰ দুডাল আছে জেতুকা সৰু সৰু, তো লগৰ এজনীৰ পৰা আনিছিলোঁ, থৈছিলোঁ, হৈছে কিবাকৈ হৈছে যে হাতত নিজৰ ল'ব কাৰণে হৈছে আৰু মই নলওঁ, মোৰ বাই নিব দিছে কাৰণে মোৰ আছেচোন জেতুকা, দেখিছেনে আপুনি, জেতুকা আছে মই নখ পালিচ চখ পালিচ লৈ বেয়া পাওঁ, কিয় জানা, নখ পালিচ যিমান দামী ল'লেও না ধুই থাকিলে গুচি যায়,
বেছি নাই চিঙি তথাপিও এইখিনি আছে এইখিনি আছে হৈ যাব এটাৰ কাৰণে এইখিনি মানে পাতগছ ছিঙি থাকিলে মানে বস্তুটো বাঢ়ি যায় হয়নে নহয় কওকচোন হয় মই এতিয়া গা চা ধুই ৰেডি নামত যাবলৈ নামত যাওঁ যিহেতু আমি দি দিলোঁ মন্দিৰৰ ওপৰত মানে নিয়াৰ পৰি থাকিব ৰাতিপুৱা লৈ যাম তো এতিয়া নামত যাম ওলাই চলাই ৰেডি এতিয়া নাম ধৰিব যাম টাটা বাই বাই আজিৰ কাৰণে কাইলৈ